সকলোকে নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ বৰ্তমান সময়ত আমি যদি এটা সেন্ট্ৰেলৰ এক্সাম দিবলৈ যাওঁ তেনেহলে তাত সেই এক্সামটো পাস কৰাৰ পিছত আমাক বিভিন্ন ধৰণৰ ডকুমেন্টছ বিচাৰে আৰু সেই ডকুমেন্টছবোৰৰ ভিতৰত থাকে আমাৰ কিছুমান সেন্ট্ৰেল ওয়াইজ থাকে আৰু কিছুমান ষ্টেট ওয়াইজ কি তেওঁলোকে ষ্টেটৰ পৰা খাটি যায় কিন্তু আমাৰ যোনখিনি সেন্ট্ৰেল ওয়াইজ সেইখিনি আমাৰ সেন্ট্ৰেল ভিত্তিত উলিয়াব লাগিব আৰু এই ডকুমেন্টছবোৰৰ ভিতৰত থাকে আমাৰ কাষ্ট সাৰ্টিফিকেট AWS বা OBC NCL এনেকুৱা ধৰণৰ বিভিন্ন ডকুমেন্টছ থাকে তাৰে ভিতৰত আমাৰ যোনসকল SC ST ক্যান্ডিডেট আছে তেওঁলোকে যোনখন আমাৰ SC ST ৰ যোনখন সেন্ট্ৰেল কাষ্ট সাৰ্টিফিকেট কেনেদৰে উলিয়াব বা কোড উলিয়াবগে সম্পূৰ্ণ এই ভিডিওটো জানাম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল পায় তেনে লাইক কমেন্ট শেয়াৰ আৰু কোনোবা যদি নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আমি জানো হক যে এইখন যোনখন আমাৰ SC ST কাষ্ট সাৰ্টিফিকেট আছে এইখন আমি অনলাইন উলিয়াব পাৰিম নে অফলাইন উলিয়াব পাৰিম এইখন আমি অফলাইন উলিয়াব লাগিব কাৰণ আমি এখন অনলাইন উলিয়াব নোৱাৰো আৰু এই অফলাইনত উলিয়াবলৈ গলে আপোনালোকৰ জিলাৰ যোনটো DC অফিচ আছে তালে যাব লাগিব তাত যোনটো আপোনাৰ এটা জনসহায়ক কেন্দ্ৰ থাকে তাত গৈ পেলাই আপোনালোকে এখন এপ্লাই কৰিব লাগিব তাৰ কাৰণে আপোনালোকৰ যোনটো ফৰমেট আছে মই হেতু তলত ডেসক্ৰিপচনত দি আপোনালোকে ডাউনলোড কৰি ল'ব আৰু চাই ল'ব ভালদৰে এতিয়া জানো হক আমি এইখন উলিয়াবলৈ আমাক কি ডকুমেন্টছ লাগিব ফাৰ্স্ট লাগিব আপোনালোকক PRC তাৰ পৰা আপোনালোকৰ যোনখন গাঁওবুঢ়া সাৰ্টিফিকেট মানে গাঁওবুঢ়াৰ যোনখন প্ৰমাণপত্ৰ দিয়ে সেইখন লাগিব আৰু তাত আপোনালোকে লিখাব লাগিব যে আপুনি স্থায়ী বাসিন্দা হয় তাৰ পিছত লিখাব লাগিব আপোনালোকৰ কাষ্টটো আপুনি হেতু কাষ্টৰ হয় বুলি লিখিব লাগিব তাৰ পিছত লাগিব আপোনালোকক খাজানা ৰচিদখন আপোনালোকক আপ টু ডেট লাগিব মানে আপ টু ডেট মানে বুজি পাইছে আপোনালোকে তাৰ পিছত আপোনালোকে যোনখন ষ্টেটৰ আপোনালোকৰ যোনখন কাষ্ট সাৰ্টিফিকেট সেইখন দিব লাগিব তাৰ পৰা আপোনালোকে দিব লাগিব ভোটাৰ কাৰ্ড আৰু আপোনালোকৰ আধাৰ কাৰ্ড এইকেইটা ডকুমেন্টছ দিলে আপোনালোকে এই যোনখন আমাৰ কাষ্ট সাৰ্টিফিকেট উলিয়াই ল'ব পাৰিব তাৰ পিছত এতিয়া আমি জানো হক যে এইখনৰ ভ্যালিডিটি কিমান এইখনৰ ভ্যালিডিটি হল আমাৰ 1 ইয়াৰ পিছত আপোনালোকে এখন ৰিনিউ কৰিব নোৱাৰে এইখন আপোনালোকে আকৌ পুনৰ উলিয়াব লাগিব এতিয়া এইখন উলিয়াবলৈ আমাক কিমান দিন লাগিব এইখন উলিয়াবলৈ আমাক এদিনতে হৈ যাব আপুনি যদি অফিসত যদি সোনকালে যায় তেনেহলে আপোনালোকে আগবেলা যদি অফিসত সোনকালে গৈ এখন জমা দিয়ে তেলে পিছবেলালৈ আপোনালোকে এখন তেওঁলোকে সাইন কৰি দি দিব তাৰ পিছত এতিয়া আহিলে আমাৰ যোনখন কাষ্ট সাৰ্টিফিকেট আছে আপোনালোকে এখন কেনেদৰে ফিল আপ কৰিব এখন ফিল আপ কৰিবলৈ হলে আপোনালোকক মই মোৰ যোনখন কাষ্ট সাৰ্টিফিকেট আছে মই এখন দেখাই দিছো আপোনালোকক কেনেদৰে ফিল আপ কৰিছিলো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এইখনে হল মোৰ ভাগৰ যোনখন SC ST সেন্ট্ৰেল কাষ্ট সাৰ্টিফিকেট আৰু এইখন মই যোৱা বছৰ উলিয়াইছিলো এতিয়া মই আকৌ নতুনকৈ উলিয়াব লাগিব কাৰণ এবছৰ হ'বই হ'ল এইখন আপোনালোকে এইবিলাক বহুতে হয়তো ফিল আপ কৰিব জানে কিন্তু বহুতে নাজানে তেওঁলোকৰ কাৰণে মই বনাইছো কেনেকৈ ফিল আপ কৰিব আপোনালোকৰ যোনটো নাম আছে ইয়াত দিব আপোনালোকে ভালদৰে পঢ়ি চাব ক'ত কি ফিল আপ কৰিব লাগে গোটেইখিনি আপোনালোকে ফিল আপ কৰিব নালাগে আৰু ইয়াত যোনটো আপোনাৰ যোনখিনি কনস্টিটিউশন শিডিউলছ কাষ্ট অৰ্ডাৰ এইবিলাক আপোনালোকে ফিল আপ কৰিব নালাগে এইবিলাক আপোনালোকে ফিল আপ নকৰিব জাষ্ট আপোনালোকৰ যোনখিনি নৰ্মেল যোনখিনি আপোনালোকৰ নাম আছে আপোনালোকৰ দেউতাৰ নাম তাৰ পৰা আপোনালোকৰ ভিলেজৰ নাম তাৰ পৰা আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম আৰু ষ্টেটৰ নামটো লিখিলে হ'ল তাৰ পিছত আপোনালোকৰ যোনটো কাষ্ট পৰে আপোনালোকে হেতুত লিখিলে হ'ল আৰু এতিয়া আপোনালোকৰ 2 নম্বৰ পেজত এইখিনি ফিল আপ কৰি দিব ওপৰৰখিনি ফিল আপ কৰিব নালাগে দিগদাৰ হোৱাৰ পিছত আপোনালোকে নহলে ৰিজেক্ট কৰি দিব এইখিনি আপোনালোকে ফিল আপ কৰিব গাঁৱৰ নামটো তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আকৌ এবাৰ লিখি দিব মানে কোনটো ডিভিজনৰ আন্ডাৰত পৰে তাৰ পিছত তেওঁলোকে সাইন কৰিব তাৰ পিছত এখন আপোনালোকৰ সেন্ট্ৰেল কাষ্ট সাৰ্টিফিকেট হৈ যাব গতিকে আপোনালোকে এনেদৰে আপোনালোকৰ যাক প্ৰয়োজন হয় এখন সেন্ট্ৰেল কাষ্ট সাৰ্টিফিকেটখন উলিয়াই ল'ব কাৰণ এখন আমাক যোনসকলে এক্সাম দিব সেন্ট্ৰেলৰ তেওঁলোকৰ কাৰণে বহুত প্ৰয়োজনীয় হয় গতিকে আপোনালোকে এখন সোনকালে উলিয়াই ল'ব যোনসকলে এক্সাম দিব আৰু ভিডিওটো আছিলে ইমানে যদি ভাল পালে তেনে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ মানে ধন্যবাদ জয় অসম